Welcome. Today we are going to learn about a very important topic for different kind of competitive examination. This is an important topic from geography, the layers of atmosphere. Let's start. First, we have to know about atmosphere. What is atmosphere? The envelope of air that completely surrounds the earth is known as atmosphere. প্ৰথমতে আমি জানিব লাগিব এটমস্ফিয়াৰ কি। এটমস্ফিয়াৰ হৈছে পৃথিৱী পৃষ্ঠক আৱৰি থকা আৱৰণ। বায়ুৰে যি পৃথিৱী পৃষ্ঠক আৱৰি আছে সেয়াই হৈছে বায়ুমণ্ডল। আৰু ইয়াত কি থাকে? নাইট্ৰজেন 78%, অক্সিজেন 21%, আৰ্গন 0.93% আৰু কাৰ্বন ডাই অক্সাইড 0.03%। বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত কুৱেশ্যন এনেকুৱা ধৰণৰ হ'ব পাৰে যে নাইট্ৰজেন কিমান পাৰ্চেণ্ট থাকে বা সকলোতকৈ বেছি কি গেছ বায়ুমণ্ডলত পোৱা যায়। তাৰপিছত আহিছোঁ লেয়াৰ্ছ অফ এটমস্ফিয়াৰ, অৰ্থাৎ যি কেইটা ভাগ আছে সেইকেইটা কি কি। দেয়াৰ আৰ 5 ডিষ্টিংক্ট লেয়াৰ অফ এটমস্ফিয়াৰ, অৰ্থাৎ বায়ুমণ্ডলত 5টা বিভিন্ন ধৰণৰ মণ্ডল বা লেয়াৰ পোৱা যায়। সেইকেইটা হৈছে ট্ৰপোস্ফিয়াৰ, সৌৰমণ্ডল বা সংবহন মণ্ডল, ষ্ট্ৰেটোস্ফিয়াৰ, সমতাপ মণ্ডল, মেছোস্ফিয়াৰ, মধ্যমণ্ডল, থাৰ্মোস্ফিয়াৰ, আয়ন মণ্ডল আৰু এক্সোস্ফিয়াৰ, বহিঃমণ্ডল। ট্ৰপোস্ফিয়াৰৰ বিষয়ে অকণমান জানি দিছোঁ। দিছ ইজ দ্য ফাৰ্ষ্ট লেয়াৰ হুইচ এক্সটেণ্ড আপ টু 18 কিলোমিটাৰ। এইটো হৈছে ট্ৰপোস্ফিয়াৰ, অৰ্থাৎ সংবহন মণ্ডল হৈছে বায়ুমণ্ডলৰ প্ৰথম স্তৰ। আৰু যি আমাৰ জীৱকুল আছে, জীৱমণ্ডল আছে, সেই সকলো এই সংবহন মণ্ডলতে বসবাস কৰে। অল ৱেডাৰৰ ফেন'মেনা টেক প্লেচ ইন দিছ লেয়াৰ, অৰ্থাৎ যি মেঘ সৃষ্টি হোৱা, বতাহ, বৰষুণ ইত্যাদি যিমান ৱেডাৰ ফেন'মেনন আছে সেইবিলাক এই লেয়াৰতে সংঘটিত হয়। 90% অফ গেছেছ অফ এটমস্ফিয়াৰ প্ৰেজেণ্ট ইন দিছ লেয়াৰ। বায়ুমণ্ডলৰ 90% গেছ এই লেয়াৰতে আছে। তাৰপিছত আহিছে ষ্ট্ৰেটোস্ফিয়াৰ। ষ্ট্ৰেটোস্ফিয়াৰ ইজ ফ্ৰী ফ্ৰম ক্লাউড, অৰ্থাৎ ষ্ট্ৰেটোস্ফিয়াৰত ক্লাউড নাথাকে, মেঘ নাথাকে, যাৰ বাবে হেন্স দিছ ইজ আইডিয়েল ফৰ ফ্লাইং কণ্ডিশ্যন ফৰ লাৰ্জ জেট প্লেন, অৰ্থাৎ যি ডাঙৰ উৰাজাহাজ আছে সেইসমূহ চলাচল কৰাৰ বাবে এই মেঘ নথকা অঞ্চল গতিকে প্ৰয়োজন। এই মেঘ নাই কাৰণে ফেয়াৰৰ মাজেৰে লাৰ্জ জেট প্লেনসমূহ চলাচল কৰে বিনা বাধাৰে। তাৰপিছত আহিছোঁ অজন লেয়াৰ ইজ প্ৰেজেণ্ট ইন দিছ লেয়াৰ। এই স্তৰত অজন লেয়াৰ, যি আমাৰ বায়ুমণ্ডলৰ আটাইতকৈ প্ৰয়োজনীয়, এই অজন লেয়াৰ ষ্ট্ৰেটোস্ফিয়াৰতে আছে। the temperature of this layer increase as it absorbs ultraviolet radiation. অজন লেয়াৰে সূৰ্যৰ পৰা বিকিৰিত হোৱা অতিবেঙুনীয়া ৰশ্মিসমূহ এবজৰ্ভ কৰে কাৰণে এই স্তৰৰ উষ্ণতা বেছি। তাৰপিছত আহিছোঁ মেছোস্ফিয়াৰ। মেছোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰৰ পিছৰ ভাগ, অৰ্থাৎ ই বায়ুমণ্ডলৰ একদম মধ্যস্থ। ই বিস্তৃত হৈছে 80 পৰা 85 কিলোমিটাৰলৈকে। দিছ ইজ দ্য কুলেষ্ট লেয়াৰ ইন এটমস্ফিয়াৰ। তাৰ পিছৰ ভাগটো হৈছে থাৰ্মোস্ফিয়াৰ, যি বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰ। দিছ লেয়াৰ ইজ অলছ' নোন এজ আয়নস্ফিয়াৰ। এই স্তৰক আয়নস্ফিয়াৰ বুলিও জানো, কাৰণ পজিটিভ এণ্ড নিগেটিভ আয়নছ আৰ প্ৰেজেণ্ট ইন দিছ লেয়াৰ, কাৰণ ইয়াত ধনাত্মক আৰু ঋণাত্মক আয়নসমূহ এই লেয়াৰতে থাকে। ইন দিছ লেয়াৰ দ্য টেম্পাৰেচাৰ ইনক্ৰিজেছ উইথ অল্টিটিউড, অৰ্থাৎ যিমানে ওপৰলৈ যোৱা যায় সিমানে ইয়াৰ টেম্পাৰেচাৰ এই লেয়াৰত বাঢ়ি যায়। দ্য টেম্পাৰেচাৰ অফ দিছ লেয়াৰ ইজ ছ' হাই ছ' ইটছ প্ৰটেক্ট আছ ফ্ৰম মেটৰ্ছ এণ্ড এবছলিট ছেটেলাইট। এই লেয়াৰৰ উষ্ণতা বেছি, যাৰ ফলত বিভিন্ন ধৰণৰ উল্কা আৰু যিসমূহ অলাগতিয়াল উপগ্ৰহ, কৃত্ৰিম উপগ্ৰহ আছে, সেইসমূহ কৃত্ৰিম উপগ্ৰহৰ পৰা এই লেয়াৰে আমাক প্ৰটেক্ট কৰি থাকে। লেয়াৰ হেল্প ইন লাৰ্জ ডিষ্টেন্স কমিউনিকেশ্যন, অৰ্থাৎ যি আমাৰ ৰেডিঅ' ৱেভ অৰ্থাৎ ৰেডিঅ' তৰংগ এই লেয়াৰে
পৃথিৱীলৈ প্ৰতিফলিত কৰে যাৰ ফলত লাৰ্জ কমিউনিকেশ্যন অৰ্থাৎ যোগাযোগৰ আমাৰ বিভিন্ন ধৰণৰ সহায় হয় তাৰপিছত আহিছোঁ এক্সোস্ফিয়াৰ বৰ্হিমণ্ডল যিটো আটাইতকৈ শেষৰ ভাগ হাইড্ৰজেন হিলিয়াম এটচেট্ৰা গেছ আৰ প্ৰেজেণ্ট ইন দিছ লেয়াৰ হাইড্ৰজেন হিলিয়াম যিসমূহ পাতল গেছ সেইসমূহ গেছেই এই এক্সোস্ফিয়াৰত সাধাৰণতে পোৱা যায় কম পৰিমাণে also can call this layer as outer space অৰ্থাৎ outer space বুলিও কোৱা যায় এই লেয়াৰক artificial satellite space station are present in this exosphere artificial satellite যিসমূহ কৃত্ৰিম উপগ্ৰহ বা স্পেচ ষ্টেচন এই এক্সোস্ফিয়াৰ বৰ্হিমণ্ডলতে আছে gravity is almost absent gravity অৰ্থাৎ মধ্যাকৰ্ষণ শক্তি এই লেয়াৰত প্ৰায় নাই বুলিবই পাৰি কাৰণ যেহেতু ই পৃথিৱীৰ পৃষ্ঠৰ পৰা একেবাৰে দূৰত অৰ্থাৎ একদম শেষ ভাগত আছে সো ইয়াত গ্ৰেভিটি নাই বুলিব পাৰি এইটো বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহিব আই হোপ ইউ অল আণ্ডাৰষ্টেণ্ড দিছ 5 লেয়াৰ কমপ্লিটলি সো আমি কিছুমান কুৱেশ্যন ল'ম যিসমূহ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহিব পাৰে This is the first layer of atmosphere. Atmosphere প্ৰথম স্তৰ হৈছে troposphere. Ozone layer is present in ozone layer ক'ত আছে ozone layer আছে stratosphere. Which gas is present in atmosphere most? Atmosphere থকা আটাইতকৈ কি গেছ বেছি আছে সেয়া হ'ল নাইট্ৰজেন 76%. The coldest layer of atmosphere এইটো হৈছে mesosphere অৰ্থাৎ মধ্যমণ্ডল Which layer is free from cloud? সেইটো হৈছে stratosphere য'ত লাৰ্জ জেট প্লেনবিলাক অতি সহজে আহিব পাৰে তাৰপিছত হৈছে where we live আমি ক'ত বাস কৰোঁ এইটো হৈছে troposphere প্ৰথম the hottest layer হৈছে thermosphere আগন্তুক দিনত সায়েন্সৰ MCQ সমূহত আমি এই বিষয়ৰ প্ৰশ্ন সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিম তো আমাৰ ভিডিঅ'সমূহ চাই থাকিব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব